নমস্কাৰ মই অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো আৰু আজি আমি এফালে গৈ আছো আমাৰ সকলোৱে পৰিচিত ঢেকিয়াখোৱা বৰনামঘৰলৈ বুলি আৰু যেহেতু ভাদ মাহত প্ৰত্যেক বছৰে যোৱা হয় এইবাৰ অকণমান পলম হ'ল আৰু ভাদ মাহ যাবলৈ মাজত মাত্ৰ দুদিন আছে অসমৰ এভাগ ঐতিহাসিক নামঘৰ ঢেকিয়াখোৱা বৰনামঘৰ এই নামঘৰ ভাগ অসমৰ যোৰহাট জিলাত অৱস্থিত যোৰহাট চহৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত অৱস্থিত আৰু 1528 চনত 1450 শ্ৰী মাধৱদেৱে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছিল আৰু পবিত্ৰ ভাদ মাহৰ উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱসকল আহে পবিত্ৰ ভাদ মাহত এই নামঘৰ ভাগ নাম প্ৰসংগ হৰিধ্বনিয়ে মুখৰিত হৈ পৰে বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমাগম দেখিবলৈ পোৱা যায় বহুত দূৰ দূৰণিৰ পৰা আহি সকলোৱে এগছি বন্তি জ্বলাই এভাগী শৰাই আগবঢ়াই সেৱা ধৰে বছৰটি যাতে ভালে কুশলে যায় এয়া প্ৰায় সময়টো 7টামান বাজিছে আৰু আমিও আহি পালোহি তেন্তে বলক নামঘৰৰ ভিতৰলৈ সোমাও নামঘৰৰ ভিতৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া নামঘৰৰ ভিতৰৰ সহায় লোৱা ঘৰটো যদি আপোনালোকে সহায় আগবঢ়ায় তেন্তে প্ৰথমে সহায় ভাগ ইয়াতে দিব লাগিব তাৰপিছত আগলৈ গৈ চাকি জ্বলোৱা ঘৰটো সহায় ভাগ আগবঢ়াই আমি গ'লো চাকি জ্বলাবলৈ বুলি আৰু চাকি জ্বলোৱা ঘৰটো কি যে সুন্দৰ এবাৰ সোমালে চালে চাই থাকিবলৈ মন যোৱা মহাপুৰুষ শ্ৰী মাধৱদেৱে সেই সময়ত যি গছি বন্তি জ্বলাই গৈছিল আজিও ভক্তপ্ৰাণ ৰাইজে জ্বলাই আহিছে আৰু এই বন্তি গছিয়ে ঐতিহাসিক ঢেকিয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তি গছি এই অক্ষয় বন্তি গছিত সকলোৱে তেল ঢালি সেৱা প্ৰাৰ্থনা কৰে ভগৱান সকলোতে আছে কিন্তু হ'লেও এয়া মানুহৰ মনৰ বিশ্বাস মনত বহুতো আশা লৈ সেৱা ধৰে প্ৰাৰ্থনা কৰে আৰু তেল ঢালে যাতে মনৰ আশা পূৰণ হয় চাকি গছি জ্বলাই এয়া বাকি থকা তেলখিনি ময়ো এই অক্ষয় বন্তি গছি ঢালিলোঁ আৰু সেৱা কৰি তাৰ পৰা ওলাই আহি এয়া নামঘৰৰ ভিতৰত সোমালোহি অলপ সময় পিছতে যিহেতু নাম আৰম্ভ হ'ব আৰু কিমান যে দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ভকত বৈষ্ণৱসকল আহিছে ইয়াত খন্তেক সময় বহিছেহি নাম লৈছে নাম শুনিছে এয়া চাওকচোন এইফালে নামঘৰ ভাগৰ নামঘৰীয়াজনৰ ভৰিত ধৰি ল'ৰাটোক সেৱা কৰে আনিলোঁ তেওঁ ধুনীয়াকৈ আশীৰ্বাদ দিলে মনটো কিবা এটা যে সঁচাকৈ বহুত ভাল লাগি গ'ল আৰু এতিয়া আমাৰো যাবলৈ সময় হৈছেগৈ এইফালে নামঘৰৰ চাৰিওফালৰ পৰিৱেশটো অকণমান আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি নতুন কোনোবা সদস্যই চাই আছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই তেন্তে নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ মই উৎসাহিত হ'ম তেন্তে মোৰ ভিডিঅ'বিলাক চাব আৰু তেন্তে আজিলৈ বাই